26 চনলৈকে বহুত জনৰ চাকৰি যাব আপোনালোকে এনেকুৱা বহুত টুইট বহুত নিউজ আপোনালোকে দি থাকিব লাগিব 26 চনলৈকে বহুত জনৰ চাকৰি যাব আপোনালোকে এনেকুৱা বহুত টুইট বহুত নিউজ আপোনালোকে দি থাকিব লাগিব কাৰণ এই আৰক্ষীসমূহ আমাৰ দিনত নিযুক্তি পোৱা আৰক্ষী নহয় আৰু আৰক্ষীত 80% ভাল মানুহ আছে যদিও 20% ভাল মানুহ নাই গতিকে অসমত আজি 50,000 আৰক্ষী আছে গতিকে 10,000 জন আমাৰ মাজত ক'ব পাৰিম যে এনেকুৱা ব্যক্তি আছে যাক চেকিং কৰাৰ প্ৰয়োজন 10,000ৰ ভিতৰত মাত্ৰ 4-5 জনৰহে একশ্যন হৈছে গতিকে একশ্যন হ'বলগীয়া তালিকাখন দীঘলীয়া আৰু মই ভাবোঁ আৰক্ষীত 80% ভাল মানুহো আছে নহ'লে আজি আমি অসমত ইমান শান্তিত থাকিব নোৱাৰোঁ ইয়াত বোমা নাই একো নাই ওচৰ চুবুৰীয়া ৰাজ্যবিলাকতকৈ আমাৰ পৰিৱেশ বহুত ভাল সেইকাৰণে মই ভাবোঁ যে আৰক্ষীৰ ভাল গুণটো আমি ক'ব লাগিব আৰু বেয়া গুণটো দেখুৱাই দিব লাগিব স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আজি